নমস্কাৰ বন্ধুসকল, আজিৰ ব্লগত আমি আপোনালোকক লৈ যাম অসমৰ এটি মনোমোহা স্থান ডিমা হাছাও। যাত্ৰা আৰম্ভ হৈছে আৰু আমাৰ মাজৰ সুন্দৰ অভিজ্ঞতাসমূহ আপোনালোকৰ লগত ভাগ বতৰা কৰিম। সেই ব্লগটো সম্পূৰ্ণকৈ চাব। আমি আমাৰ যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পাছত বোকাখাটৰ এখন মিঠাই দোকানত ৰ'লোঁ। বোকাখাটৰ মিঠাই প্ৰসিদ্ধ। আমাৰ সঘনীয়া যাত্ৰাৰ টি ব্ৰেকৰ বাবে ইয়াৰ পৰা মিঠাই আনিলোঁ। বোকাখাটৰ পৰা মিঠাই কিনি আনি আমি এটি সুন্দৰ খোলা ঠাইত ৰ'লোঁ। সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজত বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে টি ব্ৰেক একেবাৰে বিশেষ। মিঠাই আৰু চাহৰ লগত এই পৰিৱেশটোত সময় কটাই আমি আগবাঢ়ি গ'লোঁ। দীৰ্ঘ সময় যাত্ৰাৰ পিছত আমি মধ্যাহ্ন ভোজনৰ বাবে নগাঁৱৰ অনুৰাগ ধাবাত ৰ'লোঁ। ইয়াৰ খানা একেবাৰে সুস্বাদু। পায়স, দালি, ভাজি, মাংস আৰু মাছৰ টেঙাই একেবাৰে মন ভৰাই দিলে। ভোজনৰ পাছত কিছু সময় বিশ্ৰাম লৈ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ডিমা হাছাওত উপস্থিত হোৱাৰ পাছত আমি এখন গেষ্ট হাউচত পালোহি। সুন্দৰ পৰিৱেশৰ মাজত আমি অলপ বিশ্ৰাম আৰু নিজকে সজীৱ কৰি পেলালোঁ। নিশাৰ ভাগত আমি বনফায়াৰৰ আয়োজন কৰিলোঁ আৰু বন্ধু বান্ধৱীৰ সৈতে গান কথা বতৰাত সময় অতিবাহিত কৰিলোঁ। এই সুন্দৰ পৰিৱেশত বনফায়াৰ এটি অসাধাৰণ অভিজ্ঞতা। এই দিনটোত আমাৰ জীৱনৰ এটি স্মৰণীয় দিন হৈ ৰ'ল। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে ডিমা হাছাওত ভ্ৰমণ একেবাৰে বিশেষ। যাত্ৰাৰ বাকী অংশত আমি পাহাৰৰ সৌন্দৰ্য আৰু ফূৰ্তি উপভোগ কৰি থাকিম। যদি ব্লগটো আপোনালোকৰ ভাল লাগিছে, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আপোনালোকৰ মতামত জনাব। আকৌ পৰৱৰ্তী ব্লগত দেখা পাম।